Hello guys and welcome back to a new video. আৰু বহুত দিনৰ পিছত এটা ভিডিঅ' বনাব লৈছোঁ আৰু আজি একচুৱেলি আছোঁ এতিয়া বৰ্তমান জাষ্ট বগীবিল ক্ৰছ কৰি পেলাই প্ৰথম পেট্ৰল পাম্প ইয়াত আছোঁ আৰু আমি এতিয়া জাষ্ট ব্ৰেকফাষ্ট কৰিলোঁ আৰু নতুন গাড়ীৰ লগত আছোঁ দেখিছানে এইখন আমাৰ নতুন গাড়ী আৰু গোটেই পল্টন আছে ইয়াত চব মানুহ আছে আৰু এইফালে খুৰাহঁতৰ গাড়ী আছে তো আমি ইয়াত চাহ খাই আছোঁ তো একচুৱেলি আমি গৈ আছোঁ জিৰ' এতিয়া সময় হৈছে 9:40 আৰু প্ৰথমতে আমি কিমি হৈ যাম আগৰবাৰ যেতিয়া ইটানগৰ গৈছিলোঁ আমি বান্দৰদোৱা হৈ গৈছিলোঁ কিন্তু এতিয়া কিমিনৰ ফালেদি গ'লে ওচৰ হ'ব আৰু আমাৰ গেট পাছটো মানে যোনটো ILP বনাব লাগে ILPটো আমাৰ এপ্লাই কৰিছিলোঁ কিন্তু হোৱা নাই তো সেইকাৰণে কিমিনত তাতে মানে অফলাইন বনাব পাৰি বুলি মই শুনিছোঁ আৰু তাত গৈ আমি চেষ্টা কৰিম তো আমি ব্ৰেকফাষ্ট লৈ আনিছিলোঁ ইয়াত ব্ৰেকফাষ্ট কৰিলোঁ আৰু গাড়ীখন দেখাই দিওঁ গাইজ অলপ কাহ হৈ আছে চৰি আৰু গাড়ীখনৰ এয়াই আৰু পুৰা বোকা চোকা লাগিছে কাৰণ বহুত জেগাত মানে পানী জমা হৈ আছিলে তো সেইকাৰণে পুৰা বোকা লাগিছে ধুৱাব লাগিব আৰু নাম্বাৰ প্লেট অহা নাই গাইজ ইয়াত লিখা আছে দেখিছে এপ্লাই ফৰ আৰু এয়াই আৰু গাড়ীখন চলাই ভাল লাগিছে পিছে কিন্তু পুৰা লেতেৰা হৈ গৈছে এলয় হুইলছ দেখিছেনে আৰু এই চকাটোত অকণমান হাৱা কমটি আছে তো এইটো অকণমান আগত গৈ হাৱাটো চেক কৰাব লাগিব পুৰা ফ্ৰণ্ট ছাইডৰ পৰা দেখাইছোঁ গাড়ীখন এইখন চ' গাইজ বহুত দেৰি একচুৱেলি ব্লগটো কৰা নাই আৰু এতিয়া সময় হৈছে 2:20 আৰু আমি অৰুণাচল সোমালোঁ কিমিন গেটেদি আৰু ILP বনালোঁ আৰু এতিয়া চোৱা সময়টো মানে কৈ দিওঁ 2:20 হা কৈছিলোঁ চাগে আৰু এনেকুৱা মস্তি জেগা এটাত আছোঁ আৰু এইফালে আমাৰ গাড়ীখন আৰু এইফালে আমাৰ খুৰাহঁতৰ গাড়ীখন এইখিনিতে মাজতে মেট এখন পাই লৈছোঁ ইয়াতে আমি এতিয়া লাঞ্চটো কৰিম লাঞ্চ চব লৈ আনিছোঁ ইয়াত দেখিছানে মই দেখাই দিওঁ ইয়াৰ এইখন গাড়ী এটা ভাল কি ডিক্কিটো বহুত ডাঙৰ মজা মানে তো সেইকাৰণে পূৰা বস্তু পিছফালে আৰু খানা চানা পূৰা বনাই আনিছোঁ মজাকৈ ইয়াত পাৰিছোঁ এতিয়া আৰু এবাৰ চিনটো চোৱা গাড়ী কি মজা ন কেনেকুৱা ধুনীয়া মানে আৰু এইফালে আমাৰ গাড়ীখন আছে এইফালে পূৰা আৰু এইফালে ৰাস্তা বহুত ধুনীয়া মানে দেই তো পটাপট খানাটো খাই লওঁ তাৰপিছত যাম আৰু এইফালে যায় জিৰ' আৰু আমি আহিছোঁ এইফালেদি কি বঢ়িয়া మనసారా చలితారా నా గుండెని మొత్తం తవ్వి తవ్వి చందనమంతా చల్లగా దోచావే ఏ వందల కొద్ది పండగలున్నావే চ' গাইজ এতিয়া মই টাইমটো কৈ দিওঁ 3:15 আৰু ইয়াৰ পৰা জিৰ' লাগিব আৰু 2 ঘণ্টামান লাগিব আৰু মই কি ক'ম আৰু এইটো ছানছেট টাইপ হৈ আছে আৰু এনেকুৱা এটা আল্টিমেট ধুনীয়া জেগাত আছোঁ ন গাইজ মই আপোনালোকক দেখাই আছোঁ এইফালে ইমান ধুনীয়া ৰ'বা মই বেক চাইডৰ পৰা দেখাই আছোঁ এইটো ইমান মজা দেখিছেনে এইফালে পৰা পূৰা নদীখন আহি আছে আৰু এইফালে চাগে ক'ৰবাত কুৱেৰী চলি আছে নেকি এই যে কি কয় ক্ৰাছাৰ চলি আছে তো সেইকাৰণে আৰু এইফালে আছে ৰাস্তাটো আৰু আমি গাড়ীকেইখন তাত থৈছোঁ এইফালে যাম আৰু এইফালে খুৰীয়ে পূৰা একদম তামাম ফটো মাৰি আছে না ভিডিঅ' কৰি আছে এইটো আৰু এয়াই আৰু কিমান ধুনীয়া আৰু দেখিছেনে এইবিলাক গছ গছনি একদম বহুত ধুনীয়া মানে আৰু আগত মই এটা বস্তু দেখাই আছোঁ আগত মানে পাহাৰটো বহুত ধুনীয়াকৈ দেখা পায় আৰু এইফালে পূৰা চবেই ফটো মাৰি আছে গাইজ এইফালে আছে এই পাহাৰকেইটা এনেকুৱা চিমিলাৰ পাহাৰ আমি দেখিছিলোঁ হাফলঙত ডিমা হাছাওত ইমান ধুনীয়া লাগিছিলে নহয় পাহাৰকেইটা এনেকুৱা আৰু শ্বিলঙৰ গ্ৰেণ্ড কেনিয়ন সেইফালেও দেখা পায় এনেকুৱা লাইট লুমত এনেকুৱা মজা লাগিছে আৰু এইফালে আমাৰ গাড়ীখন থৈ দিছোঁ এইখন আমাৰ গাড়ী এখন খুৰাৰ গাড়ী বগা এইখন পাঞ্চখন আৰু গাড়ী দেখিছেনে অৱস্থা নাই নতুন গাড়ী কিন্তু কি অৱস্থা মানে কিন্তু একো নাই গাড়ীটো সজাবলৈ হ'লে নাই গাড়ীটো ফুৰিবলৈ আনিছোঁ এনেকৈ তো এই ট্ৰিপছবিলাক মজা লাগে আৰু এইবিলাক গাড়ী আহি আছে দেখিছেনে এইবিলাক গৈ আছে জিৰ' ফালে গৈ আছে ৱাও মজা লাগিছে গাইজ চ' গাইজ মই অকণমান লাইটৰ চলাই আহি লওঁ তো গাইজ আমি ফাইনেলি জিৰ' আহি পালোঁ আৰু হোটেলত চেক ইন কৰিলোঁ তো চেক ইন কৰি চবকে মানে আমি একচুৱেলি 4টা ৰুম লৈছোঁ আৰু আমি 8জন আছোঁ তো এনেকৈ চবকে চেকিং টেটিং কৰি মই বাহিৰত আহি পেলাই ভিডিঅ'টো মানে এণ্ড কৰিব লৈছোঁ আপোনালোকৰ ইনফৰ্মেশ্যনবিলাক দিবলৈ লৈছোঁ আৰু এতিয়া মই সময় কিমান হৈছে কৈ দিছোঁ 6টা বাজিছে কিন্তু এৰাউণ্ড 5:30 মানত আমি পাই গৈছিলোঁ তো ইয়াত তামাম ঠাণ্ডা মই কৈছোঁ নহয় এৰাউণ্ড 8-9-10 ডিগ্ৰী এনেকুৱা হ'ব আৰু বাহিৰত হাৱা মাৰি আছে কাৰণে বহুত বেছি ঠাণ্ডা লাগিছে ভিতৰত বাৰু বঢ়িয়া আৰু হোটেলৰ ডিটেইলছটো মই কৈ আছোঁ আপোনালোকক কোনখন হোটেলত থাকিছোঁ এইখন হৈছে চোৱা হোটেল ব্লু পাইন বহুত ভাল হয় হোটেলখন তো প্ৰথমতে হোমষ্টে থাকিম ভাবিছিলোঁ কিন্তু হোমষ্টে কিবা কিবি খেলি মেলি নহ'লগৈ তো ভাবিলোঁ ইমান ৰিস্ক ল'বলৈ বাদ দিয়া দুদিনৰ কাৰণে আহিছোঁ ধুনীয়াকৈ হোটেলত থাকোঁ যি লাগে অৰ্ডাৰ চৰ্ডাৰ কৰিব পাৰিম
তো বঢ়িয়া আৰু গাড়ীখনৰ কথা কৈ দিওঁ এইখন গাড়ীখন ইয়াত আছে নাম্বাৰ প্লেট লগাই নাই আৰু গাড়ীখনত এতিয়া 700 কিলোমিটাৰ অলমষ্ট ক্লকড হৈ গৈছে মানে তো গাড়ীখন লোৱা মানে কিমান হৈছে 21 তাৰিখে লৈছিলোঁ আৰু আজি চাগে 27 হয়নে 27 6 ডেজ হৈছে অলমষ্ট 700 কিলোমিটাৰ চলাই দিলোঁ আৰু গাড়ীখন বহুত ভাল লাগিছে গাড়ী চলাই আৰু একদম বোকা চোকা আছে অৱস্থা বেয়া মানে আৰু নাম্বাৰ প্লেটটো লগোৱাই নাই তোমাক দেখাইছিলোঁ ধূলি মই দেখাই দিছোঁ হা Ziro তো গাইজ এইটো চোৱা জিৰ' লিখি দিলোঁ মই আৰু এইফালে বহুত ধূলি আৰু এইখন হোটেল তো এই ভিডিঅ'টো মই ইয়াতে এণ্ড কৰি দিছোঁ গাইজ তো কাইলৈ অলপ ফুৰি মেলিম আৰু এতিয়া অকণমান ফ্ৰেছ হৈ মেলি আমি জিৰ' টাউনলৈ যাম তাত যদি কিবা হয় মানে সৰু সৰুকৈ ভিডিঅ' বনাম তো সেই ভিডিঅ'বিলাকো চাব আপোনালোকে সৰু সৰুকৈ তো বাই বাই বেছি লম্বা কৰা নাই কাৰণ মই এই ট্ৰিপটো অকণমান এনজয় কৰিব বিচাৰিছোঁ নাকি মানে সৰু সৰু জেগাত গৈ ভিডিঅ' কৰা আপোনালোকে বুজিছে ন অলপ নিজৰ টাইম ফেমিলি টাইম এনজয় কৰিছোঁ বেছি ভিডিঅ' নাই কৰা তো মাজে মাজে য'তে পাওঁ ভিডিঅ' কৰিম তো চাই গৈ থাকিব আৰু যদি কিবা ইনফৰ্মেশ্যন লাগে কিবা ভাল ইনফৰ্মেশ্যন তেতিয়াহ'লে আপোনালোকে কমেণ্ট ডাউন কৰিব মই এটা কম্প'জিট এটা ভিডিঅ' বনাম যি ইনফৰ্মেশ্যন লাগে মই যি কুৱেশ্যন পাম কমেণ্টত সেইবিলাকেদি এটা মই ধুনীয়াকৈ ঘৰত গৈ ভালকৈ ভিডিঅ' এটা বনাই দিম তো এবাৰ এনি ডাউট এনি কুৱেশ্যন এবাউট দিছ প্লেচ কেনেকৈ আহিব কি চাব এনিথিং তো এই ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ গাইজ বাই টেক কেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট লাইক শ্বেয়াৰ চব কৰি দিব গাইজ বাই